প্ৰিয় দৰ্শক, এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মাছৰ জুতি লগা ব্যঞ্জন এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। মাছকেইটাৰ পেটু গুচাই ভালদৰে পৰিষ্কাৰ কৰি ধুই লোৱা হৈছে। এতিয়া পাত্ৰ এটাত নিমখ, হালধি, জলকীয়া গুড়ি আৰু জালুকৰ গুড়িখিনি দিব লাগিব। তাৰপিছত নেমু ৰস আৰু বাৰ্বিকিউ চচখিনি দি ভালদৰে মিশ্ৰণটো মিহলাব লাগিব। নিমখ হালধি সানি সাধাৰণভাৱে মাছ সদায় ভাজি খোৱা হয়। কেতিয়াবা বিশেষ দিনত অথবা এনেও অলপ অন্য ধৰণেৰে মাছ ভাজি খাবলৈ মন যায়, তেতিয়া এনেদৰে মাছ ভাজি খাই চাবচোন, বহুত সোৱাদ হয়। এনেদৰে ভাজিলে মাছ নোখোৱা মানুহেও মাছ খাবলৈ ভাল পাব। এতিয়া মছলাৰ মিশ্ৰণটোত মাছকেইটা দি খুব ভালদৰে সানিব লাগিব। প্ৰিয় দৰ্শক, এনেধৰণৰ সুস্বাদু ৰেচিপিবোৰৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটোও টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই যাব। এতিয়া মাছকেইটাৰ ওপৰত পিঠাগুড়ি অলপমান দি ভালদৰে সানি ল'ব লাগিব। পিঠাগুড়ি মই 2 টেবুল চামুচ লৈছোঁ যদিও গোটেইখিনি পিঠাগুড়ি দিয়া নাই। পিঠাগুড়ি সলনি আপোনালোকে কৰ্ণফ্ল'ৰো দিব পাৰিব। এতিয়া টাৱাখন গৰম কৰি তাতে প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেলখিনি ভালদৰে গৰম হ'লে তাতে মছলা সানি ৰখা মাছকেইটা দিব লাগিব। ফ্ৰাই মাছৰ এই ব্যঞ্জনবিধ মোৰ ল'ৰা ছোৱালী দুটাৰ অতিকে প্ৰিয় হয়। ভাবিলোঁ আপোনালোকক ৰেচিপিটো দেখুৱাওঁ। প্ৰায় 2 মিনিটমান সময়ৰ পিছত মাছকেইটা লুটিয়াই দিব লাগিব আৰু গেছৰ জুই সামান্য কমাই ল'ব লাগিব। 2 মিনিটৰ অন্তৰে অন্তৰে মাছকেইটা লুটিয়াই কম জুইত মাছকেইটা ভাজিব লাগিব। প্ৰিয় দৰ্শক, টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা আমাৰ সকলোৰে মৰমৰ জীয়ৰী লাভলীনা বৰগোহাঁইলৈ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। লাভলীনাৰ এই যাত্ৰাই ইতিহাস ৰচক। অসমৰ জীয়ৰীজনী। প্ৰিয় দৰ্শক, আপোনালোকেও আশীৰ্বাদ কৰিব লাভলীনা প্ৰতিগৰাকী অসমীয়া নাৰীৰ আদৰ্শ হৈ ৰওক। মাছকেইটা প্ৰায় সিজিছে। এতিয়া মাছকেইটা টাৱাখনৰ একেবাৰে কিনাৰলৈ আনি মাজৰ ঠাইডোখৰত কুটি ৰখা পিঁয়াজ, নহৰু আৰু নৰসিংহৰ পাতখিনি দিব লাগিব। ইচ্ছা কৰিলে মাছকেইটা নমায়ো থ'ব পাৰে। মাছকেইটা গৰম হৈ থাকক বুলিয়ে মই টাৱাখনৰ কাষত ৰাখিছোঁ। নহৰু আৰু পিঁয়াজখিনিৰ সোৱাদ বঢ়াবলৈ মই বাতিটোত ৰৈ যোৱা মছলাৰ মিশ্ৰণটো দিছোঁ। মছলাৰ মিশ্ৰণটো পিঁয়াজ আৰু নহৰুৰ লগত মিলি যোৱাকৈ ভালদৰে লৰাই প্ৰায় 2-3 মিনিটমান সময় ভাজিব লাগিব। পিঁয়াজখিনি ভাজি থাকোঁতে মাজতে এবাৰ মাছকেইটাও লুটিয়াই দিব লাগিব। পিঁয়াজ আৰু মাছখিনি মই বিচৰা ধৰণে ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া প্লেট এখনত নমাই থ'ব লাগিব। এতিয়া মাছকেইটা প্লেট এখনৰ ওপৰত ধুনীয়াকৈ সজাই তাৰ ওপৰত ভজা পিঁয়াজ আৰু নহৰুৰ মিশ্ৰণটো দি পৰিৱেশন কৰিব পাৰিব। মাছৰ এই ব্যঞ্জনবিধ খাবলৈ বৰ জুতি লগা হয়। আপোনালোকে কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি খাই চাবচোন। এতিয়া গৰমে গৰমে মছলাৰ সোৱাদৰ টাৱাত ভজা মাছৰ জুতি ল'ব পাৰিব। ষ্টাৰ্টাৰ হিচাপে বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। নতুন ভিডিঅ' এটা লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ।